নমস্কাৰ সকল কামিছৰ বড়ো চেনেলত সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন টপিক লৈ আহিছো, গতিকে যথেষ্ট ভাল পাব আপোনালোকে লাইক শেয়াৰ কমেণ্ট কৰিব আৰু বহুত ইম্পৰ্টেণ্ট শেষলৈ চাব, স্কিপ কৰি চালে বুজি নাপাব আৰু যিমান পাৰে লাইক শেয়াৰ কৰিব আৰু লগতে যিসকল নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু লগতে কমেণ্ট বেল আইকন আছে সেইটো টিপি লৈ অল কৰি ল'ব। চ' বলক তেন্তে আমি বুজোঁ। যিটো মে মাহৰ 3 আৰু 5 হিৰণময় খাখলাৰী সকলোৱে জানে, যিটো এক্সিডেণ্ট, যিটো হত্যাকাৰী তাক মাৰি হত্যা কৰিলে। গতিকে তাৰ ৰিজন হ'ল মেইন যিজন হত্যাকাৰী ক'ব লাগিব ধন আলী, মেইন কালপ্ৰিটজন। সেইজন হ'ল এজনী বড়ো ছোৱালী, ট্ৰাইবেল ছোৱালীক ৰেপ কৰি সি জেললৈ গৈছিল। 3 মাহ পূৰ্বত জেল খাটি আৰু জামিনত ওলাই, বেল লৈ জামিন ওলাই। তাৰ পিছত সি আৰু লগ লাগি দুই তিনিজন লগ লাগি আৰু আমাৰ ট্ৰাইবেল ছোৱালী দুজনীক গেং ৰেপ কৰিলে। চ' গেং ৰেপ কৰাত সেই এজন বড়ো ছোৱালীৰ দাদা যিজন হয় হিৰণময় খাখলাৰী, তেখেতে আমাৰ ওচৰত নাই বৰ্তমান, স্বৰ্গীয় হ'ল। গতিকে সেই হিৰণময় খাখলাৰীয়ে তেখেতৰ ধন আলীৰ ঘৰত যায় আলোচনা কৰিব যোৱাত যি হিচাপে সেই মুছলমান সম্প্ৰদায়ৰ যিকেইজনমান ব্যক্তিয়ে লগ লাগি বৰ্বৰতাৰে হত্যা কৰিলে যাক হিৰণময় খাখলাৰীক। গতিকে বৰ দুখৰ বিষয়, আমাৰ নিজৰ য'তকৈ খিলঞ্জীয়া আমাৰ জনজাতিকৰণৰ মানুহক যাতে আমাৰ এনেকুৱা অত্যাচাৰ গেং ৰেপ কৰে। গতিকে তাত যোৱাত সিহঁতে হানি খুচি তাক টেগাৰ মাৰি কিনি হত্যা কৰা হ'ল। গতিকে তাত বহুত ধৰণৰ ডাঙৰ মাৰপিট হ'ল, ডেগাৰ মাৰি দিলে। তাৰপিছত হস্পিটেলত যায় হিৰণময় খাখলাৰীৰে মৃত্যুৰ মুখলৈ সাৱটি ল'বলৈ হ'ল। গতিকে বৰ দুখৰ বিষয়, কাৰণ যিকেইজন কালপ্ৰিট হয় সেই কালপ্ৰিটকেইজনক যাতে গোৱালপাৰা প্ৰশাসন এবাৰ দুধনৈৰ যিটো পুলিচ ষ্টেচনে এৰেষ্ট কৰি জেললৈ নিছে। চ' তাৰ নিয়াৰ বাবে মই প্ৰশাসনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু কথাটো হ'ল অকল প্ৰশাসনে জেললৈ নি প্ৰেৰণ কৰিলেও নহ'ব। যিটো কেছ আমাৰ সকলোৱে ট্ৰাইবেল সংগঠনবোৰে, যাতে ট্ৰাইবেল আমাৰ বড়ো সংগঠনসকলে দাবী কৰিছে যাতে যিসকল ভিক্টিমসকলক যাতে কিবা এটা বিচাৰ কৰে চৰকাৰে, আৰু লগতে যিকেইজন কালপ্ৰিট সকলোকে যাতে চৰকাৰৰ যিটো আইন আছে, যিটো আইনৰ হিচাপেদি ফাঁচীৰ যাতে আদেশ বা অনুৰোধ কৰিছে ফাঁচী দিবলৈ। গতিকে সেই আশা কৰোঁ চৰকাৰে যাতে এই ষ্টেপটো ভালদৰে যাতে চাই কেছটো, যিটো আমাৰ বড়ো সকলো সংগঠনে যাতে দাবী কৰে যে চৰকাৰক যাতে ফাষ্ট ট্ৰেকত লৈ কিনি অতি সোনকালে ইমিডিয়েট একশ্যন কৰে, যাতে যিকেইজন কালপ্ৰিট সিহঁতক যাতে ফাঁচী দিব লাগে। গতিকে সেই আশা কৰোঁ চৰকাৰে যাতে এই পদক্ষেপটো অতি সোনকালে ৰিয়েকশ্যন লয়। আৰু যিকেইজন গেং ৰেপ হ'ল আমাৰ ভণ্টিকেইজনী, যিকেইজন নাবালক বুলি ক'ব পাৰে মাইনৰ ছোৱালীক, যদি ট্ৰাইবেলৰ মাইনৰ ছোৱালীক যদি গেং ৰেপ কৰে, তাৰ বিষয়লৈ ক্ষতিপূৰণ হিচাপে চৰকাৰে কি দিব পাৰে, সেইটো অলৰেডি আমাৰ সংগঠনবোৰে দাবী কৰিছেই, যাতে তাত কিবা এটা চৰকাৰে একো ৰায় দিয়া দেখা নাই। আৰু যিজন মৃত্যুক সাৱটি ল'লে, যিজন মেইন সেইখন ঘৰৰ উপাৰ্জনকাৰী আছিলে হিৰণময় খাখলাৰী, তেখেতৰ বিষয়লৈ চৰকাৰে কি পদক্ষেপ ল'লে, গতিকে সেইটো সান্তনা দিয়া আমি দেখা পোৱা নাই। কিন্তু তাতে আমাৰ দুখ লাগে ট্ৰাইবেল হৈ, যে আমাৰ ট্ৰাইবেলৰ কিছুমান সমস্যাবোৰ আমাৰ চৰকাৰে কিবা কলাত বকচাত কৰে নেকি, যাতে বেলেগ জেনেৰেল হ'লে বেলেগ, আমাৰ ট্ৰাইবেলৰ হ'লে বেলেগ। কিন্তু বেয়া নাপাব, ইয়াতে মই এটা কথা ক'ব ওলাইছোঁ, যিটো আমি বড়ো ট্ৰাইবেল এজ এ ট্ৰাইবেল হৈ এজন যুৱক হৈ আমি যিটো দেখি পাব লাগিছিলে সেইটো দেখা নাপালোঁ। যাতে তাত আৰক্ষী প্ৰশাসনৰ মানুহ, যাতে DGPয়ে হওক যোনেই হওক ডাঙৰ অফিচাৰ যাই কিনি একো এটা সেনেকুৱা পদক্ষেপ লোৱা দেখা নাই, এটা বাইট দিয়া দেখা নাই। আৰু আমাৰ যিখন MP, যিটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেখেতেও যাতে একো ৰায় দিয়া পোৱা নাই তাত যায়। গতিকে সেই হিচাপত অলপ দুখ লাগে আমি ট্ৰাইবেল হয়,
কাৰণ আৰু লগতে ইয়াতে এটা ক'ব খোজো আমাৰ যিটো ট্ৰাইবেল সম্প্ৰদায়ৰ বহুত ডাঙৰ ডাঙৰ MP MLA আছে কিন্তু সেই সকলো একো ৰায় দেখা নাই এইটো একশ্যনত লৈ গতিকে এনেকুৱা যদি আমাৰ অসমত যদি আমাৰ ট্ৰাইবেল ছোৱালীবোৰ গেং ৰেপ হৈ থাকে তেন্তে আমাৰ সমাজখন কেনেকৈ চলিব আমাৰ যিটো আমাৰ যুৱ প্ৰজন্মৰ ছোৱালীবোৰ আমাৰ ভণ্টিবোৰ কেনেকৈ সুৰক্ষিত থাকিব মই সেইটো বিচাৰ কৰোঁ তাকে সেই আশা কৰোঁ আপোনালোকে যাতে খুব বিচাৰ কৰে এইটো কাৰণ খুব লাজৰ বিষয় আমাৰ ট্ৰাইবেল সম্প্ৰদায়ৰ ইমান MP ডাঙৰ ডাঙৰ আছে কিন্তু এই ষ্টেপত যাতে এইখন ঘৰত যাই কিনি যাতে সান্তনা দিয়াটো দেখা পোৱা যোৱা নাই পইচা পাতিৰ কিবা ক্ষেত্ৰত কোৱাটো দূৰৰে কথা কিন্তু মই সান্তনা দিয়া যোৱাও ইমান ভালদৰে দেখা নাই গতিকে আশা কৰোঁ যাতে ভৱিষ্যত এনেকুৱা নহওক আৰু এটাই কথা কওঁ ধনালিয়েই হওক যাতে আমাৰ বড়ো ল'ৰাই হওক যাতে অন্য জাতিৰ যদি এনেকা গেং ৰেপ হয় সিহঁতক কঠোৰ পৰা কঠোৰ যাতে শাস্তি দিয়া যায় মই এইটো ক'ব নাযাওঁ আমাৰ বড়ো ল'ৰা হ'লেও শাস্তি দিয়ক বা মুছলিম ল'ৰা হ'লেও শাস্তি দিয়ক যোনেই নহওক জাতি তাত চৰকাৰৰ মতে যিটো এক লিখা আছে একমতেই শাস্তি দিয়ক আৰু এটা ক'ব খোজো যিটো কেছত যাতে সুনীল গগৈ যিটো মাৰ্ডাৰ কেছত যেনেকুৱা অতি পৰি লাগিছে আমাৰ চৰকাৰ প্ৰশাসনো যোনে হ'লে সান্তনা দিব গৈছে আৰু লগতে পুলিচ প্ৰশাসন DCP মহোদয়ো যায় ইমান প্ৰশাসন হেৰি কৰি গৈছে কিন্তু আমাৰ ট্ৰাইবেলত ইমান ডাঙৰ এটা জঘন্য ঘটনা এই দুইজনী ট্ৰাইবেল ছোৱালীৰ গেং ৰেপ হৈ গ'ল কিন্তু এই পদক্ষেপটো দেখা পোৱা নগ'ল তাৰ কাৰণে দুখ লাগে এজ এ বড়ো এটা আমি যুৱক হয় দুখ লাগে সেয়ে মনত প্ৰকাশ কৰিলোঁ যাতে আশা কৰোঁ আপোনালোকে চৰকাৰৰ হৈ কঠোৰলৈ কঠোৰ এইটো এটা পদক্ষেপ লয় নহ'লে আমাৰ অসমখনত এনেকা বাটে ফুটে ঘূৰি ফুৰিবলৈ ভয় খোৱা হ'ব আমাৰ ভণ্টিবোৰ কাৰণ যদি সুৰক্ষিত নাথাকিলে কেনেকৈ ঘূৰিব পাৰিব হয় না নহয় এইটো বৰ ভাবিবলগীয়া কথা গতিকে সেই আশা কৰোঁ আপোনালোকে খুব কঠোৰ হৈ কঠোৰ একশ্যন লওক আৰু কাৰণ বহুত কথা ক'ব আছে কাৰণ দুখ লাগে এনেকৈ যিটো আমাৰ ট্ৰাইবেল জোনমণি ৰাভা তেখেতৰো ন্যায় পোৱা নগ'ল তেখেতৰো আজিও সেই সেনেকেই হৈ থাকিলে যিটো আগত যি হৈছিলে ঘটনা হৈ থাকিলে কোনে কৰিলে কি কথা আজিলৈকে তদন্ত নহ'ল সেই ট্ৰাইবেল হিচাপে দুখ লাগে এনেকৈ হ'লে যাতে কলাত বকচাত কিন্তু এজ এ অসমৰ সকলো জনগোষ্ঠী মিলিজুলি থাকিব লাগে সকলোৱে কপাৰেট কৰিব লাগে কোনোবা যদি জগৰীয়া তাক আইন প্ৰক্ৰিয়াৰে যিটো দণ্ডনীয় হয় যিটো তাক শাস্তি দিব লাগে কঠোৰ আৰু যদি চৰকাৰে যদি এই পদক্ষেপটোক যদি গেং ৰেপ মাইনৰ ছোৱালীক যদি গেং ৰেপ কৰে ইয়াক যদি কঠোৰৰ পৰা কঠোৰ যদি পদক্ষেপ নলয় তেন্তে আৰু ভয়াৱহ হ'ব আমাৰ অসমখন যাতে আমাৰ ল'ৰা ছোৱালীবোৰ বাহিৰত ওলাবলৈ ভয় খাব গতিকে সেইটো নহওক আশা কৰোঁ যাতে কঠোৰ হয় আমাৰ পুলিচ প্ৰশাসন গতিকে আৰু লগতে আমি সকলো আমাৰ বড়ো সংগঠনবোৰকো আশা কৰোঁ সকলোৱে কপাৰেট কৰিব সকলোৱে সহযোগ কৰিব আৰু সকলোৱে সকলো সংগঠনে সহযোগ কৰিছে তো পোনপ্ৰথমৰ পিছতে আৰু এটা অনুৰোধ কৰিব খোজোঁ যে যিটো বড়ো মাৰ্ডাৰ এছ'চিয়েশ্যন আৰু লগতে বড়ো দুলাৰাই বড়ো ফৰাইছা বড়ো ছাত্ৰ সন্থা আমাৰ সিহঁতে এজন মাছ ধাৰণা কৰিব এতিয়া ৰেলী কৰিব ওলাইছে মে' মাহত গতিকে আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব কাৰণ সকলোৰ লগতে হ'ব কাৰণ আমাক ন্যায় লাগে আমাক সকলো এজন দুৰ্ভগীয়া ঘৰৰ সকলোৱে ন্যায় বিচাৰে এজন ছোৱালী কাৰণ সকলো এজন যদি ভণ্টি হেৰাই যায় বা ভণ্টি এজন ৰেপ হৈ যায় এজন ঘৰত যদি এজন মেম্বাৰ চিৰজীৱনলৈ গুচি যায় তেন্তে বৰ দুখৰ বিষয় সেই আশা কৰোঁ সকলোৱে কপাৰেট কৰিব আৰু সকলোৱে যাতে এই কেছটোলৈ নজৰ দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক সেয়ে পুনৰবাৰ লাষ্টত আমাৰ চৰকাৰক আহ্বান যাতে অনুৰোধ কৰোঁ মই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ যাতে আপুনি অতি সোনকালে পদক্ষেপ লয় একশ্যন লয় ইমিডিয়েট যাতে সেই কালপ্ৰিটসকলক যাতে ধন আলি আৰু লগতে কোনোবা কিবা নাম আছে বাহাৰ আলি আৰু তিনিজন আছে লগতে
সকলোকে যাতে কঠোৰ শাস্তি দিয়ে সেই আশা থাকিল নিশ্চয় যদি ভৱিষ্যতে আৰু নিশ্চয় পিছত যদি কিবা আপডেট থাকে নিশ্চয় জনাম সো আজিলৈ যিসকলে নিজৰ বহুমূল্য সময়টো মোৰ ব্লগত দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল আৰু লগতে যিসকল নতুনকৈ আছে মোৰ চেনেলটো আগবাঢ়িব যাতে ভাল ভাল ব্লগ বনাবলৈ যাতে সঁহাৰি জনায় তাৰ বাবে সাবস্ক্ৰাইব কৰি ল'ব আৰু কোনাত বেল আইকন চিটটো টিপি ল'ব আৰু লগতে ফেচবুক পেজ কামেশ্বৰ অফিচিয়েল আৰু কামেশ্বৰ বড়ো পেজ আছে যাতে তাতো ফলো কৰি লয় বৰ দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে খাম ন গতিকে সো বাই বাই সি ইউ নেক্সট ব্লগ